নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অপৰাজিতাই আপোনালোকক জি.কে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান হানমিহলি প্ৰশ্ন উত্তৰ। আহক তেন্তে আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। কলম্বিয়া পৰ্বতৰ এটা শৃংগৰ নাম মহাকাশচাৰী কল্পনা চাওলাৰ নামত নামাকৰণ কৰা হৈছে। এই শৃংগটো ক'ত অৱস্থিত? শৃংগটো মংগল গ্ৰহত অৱস্থিত। মেৰিডিয়ানী প্লেনাম আৰু গুছেট জ্বালামুখী ক'ত আছে? মংগল গ্ৰহত আছে। কিমান চনৰ কিমান তাৰিখে ক'ত প্ৰথমে ৰেলগাড়ী চলিছিল? 1834 চনৰ 21 ফেব্ৰুৱাৰী ইংলেণ্ডত। ভাৰতলৈ অহা প্ৰথম ইংৰাজজন কোন? তেওঁ হৈছে টমাছ ষ্টিফেনছন। স্বাধীন ভাৰতৰ সংবিধানৰ মুখ্য ৰচক কোন? তেওঁ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। আটাইতকৈ ডাঙৰ ফুল কি? উত্তৰ হৈছে ৰেফ্লেচিয়া আৰগ্লভি। কোনখন দেশৰ নামত 5টা ভাৱেল আছে? উত্তৰ হৈছে মোজাম্বিক। কি মাছৰ তেল ঔষধ হিচাপে ব্যৱহাৰ কৰে? উত্তৰ হৈছে কড আৰু চাৰ্ক মাছৰ। কোন প্ৰাণী উভয়লিংগ? কেঁচু। কি চৰাই আটাইতকৈ সৰু? আমেৰিকাৰ হাৰ্মিং বাৰ্ড। কি জন্তুৱে পানী নাখায়? আফ্ৰিকাৰ কৃষ্ণকায় মৃগই। কথাছবি ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাসখন কি? ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মনোমতী। কি শিল পানীত উপঙে? ইয়াৰ উত্তৰ হৈছে পামিছ পাথৰ। আটাইতকৈ বুদ্ধিমান জন্তু কি? ইয়াৰ উত্তৰ হৈছে ডলফিন। ভাৰতৰ জাতীয় ফুল কি? ভাৰতৰ জাতীয় ফুল হৈছে পদুম। ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।